সেয়া কি কৰিলোঁ, কচুখিনি কাটিছিলোঁ যে কচুখিনি বইল কৰিলোঁ দেই। বইল কৰোঁতে কি কৰিলোঁ, থেকেৰা অকণমান দিলোঁ, তাতে জলকীয়া দিছোঁ কাৰণ বিলাহী নাই। থেকেৰা আৰু জলকীয়া দি বইল কৰিলোঁ। আৰু এতিয়া তেল দিলোঁ, তেল গৰম হ'লে আদা দিলোঁ, তাৰপিছতে নহৰু দিলোঁ, তাৰপিছতে অকণমান ভাজি আদা নহৰুটো অকণমান ভাজ খোৱাৰ পিছত পিঁয়াজখিনি দিম। এতিয়া পিঁয়াজখিনি দিলোঁ। ইয়াতে হালধি দিলোঁ, তাৰপিছতে ধনিয়া, জিৰা, জালুক সুন্দৰকৈ ভাজিম। ভাজোঁতে অকণমান কি কৰিম, অকণমান পানী দিম। পানী দি তাৰপিছতে তাতে হেৰি দিম, অকণমান এই কচুটো মানে হেৰি ধৰা কচুটো নহয়, এইটো কচু এনেই বুট ভাজিও খাব পাৰি হা। এই কচুটো এনেই বুট ভাজি পেলাই তাতে দিও তেনেকৈ ভাজিও খাব পাৰি। গতিকে আৰু এইটো কচু বনাওঁতে বেছি তেলো নালাগে, বেছি তেলো দৰকাৰ নাই। নিমখ দিছিলোঁ নে পাহৰিলোঁ, গতিকে এতিয়া আৰু অকণমান দিওঁ, বেছি নিদিওঁ। পিছত দৰকাৰ হ'লে খাওঁতে গম পাম ন, তেতিয়া হেৰি কৰিম। বুঢ়া হৈছোঁ নহয়, পাহৰি যাওঁ নিমখ দিছোঁ নাই। বহুত দিন হৈছে, চাহ বনালে চেনি দিবলৈ পাহৰোঁ, তৰকাৰী নিমখ দিবলৈ পাহৰোঁ, সেইটো কথা। বাছ এইটো হ'ল ছিষ্টেম। এতিয়া বনাই হৈ যোৱাৰ পিছত দেখাম। হ'ল দেই, কিন্তু বিলাহী থাকিলে আচলতে বেছি ভাল লাগে। বিলাহী দিলে দেখিবলৈ ভাল হয়, কিন্তু বিলাহী নাছিলে আজি, উপায় নাই, হ'ব আৰু এনেকৈ।